গাইছ এতিয়া ঘৰত কোনো নাই, আছো মই আকলা আকলি আৰু গৰম হৈ পিনে বহুত বেছি পৰিছে। জুন জুলাই যিমান গৰম তোমালে মোৰ সিমান মৰম, কিন্তু এতিয়া মৰম বুজি পোৱা মানুহটোৱে নাই, কিন্তু গৰম পুৰা আছে। গৰম লাগিছে, ভাবিছো এতিয়া কিবা অলপ খাওঁ। এতিয়া কি বা আছে, এতিয়া দেউতাৰ হোটেলত আহিছো, কিবা পাওঁ নেকি চাব কাৰণে। নিজৰটো হোটেল নাই, চাওঁ কি আছে বাৰু। এতিয়া একবাৰ চাই লওঁ কি আছে, কিবা আছে নে নাই। আছে, ইয়াতে তৰমুজ এটা থোৱা যেন পাইছিলো বাৰু। এতিয়া তৰমুজটোকে লৈ লওঁ, বাকী আৰু কি হয় চাওঁ। এতিয়া গৈ আছো বেলৰ তলত, বেল বিচাৰি আহিছো। বেল আছে কি নাই চাওঁ এবাৰ। বেল এটা পালো বাৰু, এতিয়া বেলটো লৈ চাওঁ কি কৰিব পাৰো। তৰমুজ পালো, বেল পালো, আৰু কি পাওঁ চাওঁ। কিবা আছে নে নাই। এতিয়া বেল হ'ল, তৰমুজ হ'ল, এতিয়া চাওঁ কি আছে। এতিয়া তৰমুজ কাটি লওঁ প্ৰথমে। তোমাক লৈ দেখো এবুকু সপোন, তোমাক লৈ দেখো এবুকু সপোন। তৰমুজ কাটি লৈ ললো, এতিয়া মিক্সিত এইখিনি জুচ বনাই লওঁ। এতিয়া তৰমুজখিনি ধুনীয়াকৈ জুচ বনাই লওঁ। আৰু এতিয়া মোৰ জুচ বনোৱা হৈ গ'ল, তৰমুজ আৰু বেল। কোনে কোনে খাই ভাল পোৱা একবাৰ জনাবা, আৰু এবাৰ খাই চাবা, বহুত ভাল লাগে। তাত অকণমান চেনি দি দিবা, অলপমান মিঠাটো অলপ বাঢ়িব, ধুনীয়া লাগে খাই। এতিয়া গ্লাছত বাকি লওঁ। দেউতাই বাহিৰত কাম কৰি আছে, দেউতাক এটা গ্লাছ দি থওঁ, যিহেতু আজি ঘৰত মা নাই। তো দেউতা আৰু ময়ে আছোঁ, তো দেউতাক এটা গ্লাছ দি থওঁ, কাম কৰি আছে দেউতাক দি থৈ আহিলোঁ। এতিয়া মই খাম। যদি কোনোবাই খোৱা আহিবা আমাৰ ঘৰত, মই বনাই দিম। সঁচাকৈ কৈছোঁ, এবাৰ খাই চাবা, বহুত ধুনীয়া লাগে, ধুনীয়া হয়। জুচ বনালোঁ, জুচ খাই ল'লোঁ, এতিয়া একবাৰ চকৰ পৰা আহোঁ। আৰু এনেকৈ চাওঁতে চাওঁতে আজি দুপৰীয়াটো পাৰ কৰিলোঁ। এইটোৱে আছিল আজি মোৰ এটা সৰু মিনি ব্লগ।